Hello students, today we discuss about the Prince of Panidihing, Panidihingor Rajkumarjan. Before we start the lesson, let's talk about what is flood. বানপানী হৈছে যেতিয়া নদীৰ জলস্তৰ কণ্টিনিউ বাঢ়িবলৈ ধৰে তেতিয়া মাথাউৰি ছিঙি ইয়াৰ কাষৰ সমভূমি অঞ্চললৈ পানীৰ সোঁত বৈ যায়। বানপানী হ'লে ঘৰ-দুৱাৰ পানীত ডুব যায়, জীৱ-জন্তুৰ মৃত্যু হয়, মানুহ মৰে আৰু খেতিপথাৰৰ যথেষ্ট অনিষ্ট সাধন হয়। এতিয়া আহা আমি পাঠটোৰ বিষয়ে আলোচনা কৰোঁ। The Prince of Panidihing. It rained heavily all week. এসপ্তাহ ধৰি একেৰাহে বহুত বৰষুণ দিছিল। The swelling water of the Brahmaputra continued rising. উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বাঢ়িয়ে আছিল। Panic gripped Sitolia and its neighboring villages. Sitolia আৰু ইয়াৰ ওচৰৰ গাঁওবোৰত ইয়ে ভয় খুৱাইছিল। Khoghen's own village Borgaon was not far from there. ইয়াৰ পৰা খগেনহঁতৰ গাঁওখনো বৰ বেছি দূৰত নাছিল। That morning, a loud roar alerted the riverside villagers. সেইদিনা ৰাতিপুৱা নৈপৰীয়া গাঁওবাসীক এক ডাঙৰ গৰ্জনে সচেতন কৰি দিছিল। They realized that the worst had happened. The embankment at Sitolia village was breached. তেওঁলোকে বুজি উঠিছিলে যে অঘটনটো ঘটিলেই, অৰ্থাৎ চিতলীয়া গাঁৱৰ ওচৰত থকা ব্ৰহ্মপুত্ৰৰ মথাউৰি ছিঙিল। Horrified, they braced themselves for what was to come. ভয় খোৱা মানুহবোৰে ইয়াৰ পিছত ঘটিবলগীয়া অঘটনবোৰৰ কাৰণে ভয়েৰে বাট চালে। Horrified, they braced themselves for what was to come. ভয় খোৱা মানুহবোৰে ইয়াৰ পিছত ঘটিবলগীয়া ঘটনাবোৰৰ কাৰণে বাট চাইছিল। In moments, huge waves of water broke into the villages. খন্তেকৰ ভিতৰতে পানীৰ ডাঙৰ ডাঙৰ সোঁত গাঁৱৰ ভিতৰলৈ সোমাই আহিছিল। The water rolled over some of the housetops. কিছুমান ঘৰৰ মূধচৰ ওপৰেদিও পানী বাগৰিছিল। The air quickly filled with the cries and wails of the village folk huddled on rooftops of the changhars. চাংঘৰৰ মূধচত আশ্ৰয় লোৱা গাঁৱৰ মানুহৰ কন্দা-কটা আৰু চিঞৰ বাখৰেৰে বতাহ ভৰি পৰিছিল। And the mad bellowing of the livestock being swept away. আৰু ভয়ত বিতত হোৱা পোহনীয়া পশুবোৰ পানীৰ সোঁতে উটুৱাই নিছিল। Khoghen, a young man of 17, quickly grasped the seriousness of the situation and swung into action. 17 বছৰীয়া ডেকালৰা খগেনে পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি কি কৰিব লাগিব আৰু কি কৰিব নালাগিব থিৰাং কৰি কামত লাগি গৈছিল। The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Panidihing. সেই খগেনকে গাঁৱৰ মানুহ আৰু নিতাই পুখুৰী কলেজৰ তাৰ বন্ধুবোৰে দ্য প্ৰিন্স অফ পানীদিহিং বা পানীদিহিঙৰ ৰাজকুমাৰ বুলি মাতিছিল। He is a brave fellow, they often said. তেওঁলোকে প্ৰায়ে কৈছিল, সি এটা সাহসী ল'ৰা। Roman, hurry up, Khoghen shouted to his friend. খগেনে তাৰ বন্ধু ৰমেনৰ ফালে চাই চিঞৰি কৰিছিল, ৰমেন খৰধৰ কৰা। There's no time to lose. Get hold of the others. সময় নষ্ট নকৰিবা, আন সকলোকো একগোট কৰা। Where are Domboru, Dhon and Abbas? Domboru, Dhon আৰু আব্বাছহঁত ক'ত আছে? Roman ran towards him. You know, ৰমেনে তাৰ ফালে দৌৰি আহি ক'বলৈ ধৰিছিলে, মানে Cutting him short, Khoghen said, We need a few wraps of banana trunks. ৰমেনৰ কথা সম্পূৰ্ণ হ'বলৈ নিদিয়াকৈ খগেনে আকৌ কৈছিল, আমাক কিছু সংখ্যক কলগছৰ ভুৰ লাগিব। I will bring along my father's boat. মই মোৰ দেউতাৰ নাওখনো লগত লৈ আহিম। We must rush to Sitolia. আমি সোনকালে চিতলীয়া পাবগৈ লাগিব। In no time, 5 rafts were ready, each one steered with long poles by 2 boys. কিছু সময়ৰ ভিতৰতে 5খন ভুৰ প্ৰস্তুত হৈ উঠিছিল।
প্ৰতিখন ভূৰ চলাবলৈ দুজনকৈ ল'ৰাই দীঘল বাঁহ বা লাঠি গোটাই লৈছিল। The fleet of rafts with Khoghen's boat in the lead now raced towards Sitolia. নাও চলোৱা দলটোৰ একেবাৰে আগত খগেনে তাৰ দেউতাকৰ নাওখন লৈ সন্মুখত থাকিছিল আৰু চিতলিয়াৰ ফালে খৰকৈ গৈছিল। The marooned had to be rescued in no time. বানপানীত অসহায় হৈ পৰা মানুহবোৰক কিছু সময়ৰ ভিতৰতেই উদ্ধাৰ কৰিব লাগিব। মাৰুন মানে হৈছে অসহায়। By the time the people of Sitolia had been evacuated to the high grounds of the school building, Khoghen and his friends were exhausted. চিতলিয়াৰ মানুহবোৰক উদ্ধাৰ কৰি স্কুল বিল্ডিঙৰ ওখ ঠাইলৈ অনালৈকে খগেন আৰু তাৰ বন্ধুবোৰৰ ভাগৰ লাগিছিল। But there remained the work of making arrangements of food and water for the men, women and children sheltered in the school building. কিন্তু স্কুল বিল্ডিঙত আশ্ৰয় লৈ থকা পুৰুষ, মহিলা আৰু শিশুবোৰৰ কাৰণে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰিবলৈ এতিয়াও বাকী আছিল। The civil authorities at Dimou also had to be informed immediately. তাৰোপৰি ডিমৌ প্ৰশাসনকো সোনকালে খবৰ দিবলৈ বাকী আছিল। Hey, Khoghen, Norenkai shouted from across the stretch of floodwater. নৰেনকায়ে পানীৰ খুঁটৰ মাজৰ পৰাই খগেনক চিঞৰ মাৰি ঐ খগেন বুলি মাতিছিল। Dr. Hati Borua and his wife were stranded in their hospital quarters at Kotiori. Do something, will you? নৰেনকায়ে খগেনক কৈছিল, ডাক্তৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী কটিয়ৰীৰ হস্পিটেল কোৱাৰ্টাৰতে আবদ্ধ হৈ আছে। তুমি কিবা এটা কৰিব নোৱাৰানে? অ'কে নৰেনকাই, চাউটেড খগেন। খগেনে নৰেনকাইক হ'ব বুলি চিঞৰিয়ে উত্তৰ দিছিল। Domboru hop into the boat. We have got a job. He called out to one of his friends. সি ডম্বৰুক চিঞৰি নাৱত উঠা আমাৰ এটা কাম ওলাল বুলি মাতিছিল। Then he steered the boat towards the dispensary. তাৰ পাছত সি হস্পিটালৰ ফালে নাও আগবঢ়াই দিছিল। He had a knack for solving all kinds of problems. সকলো ধৰণৰ সমস্যা সমাধান কৰাত তাৰ অভ্যাস আগৰ পৰাই আছিল। Half an hour later, the boat reached the doctor's house. আধা ঘণ্টাৰ পিছতে সিহঁতৰ নাও ডাক্তৰৰ ঘৰ পাইছিলগৈ। It narrowly missed crashing into the railing of the veranda of the doctor's house. নাওখনে কোনোমতে সেই বাৰান্দাৰ ৰেলিঙত খুন্দা নমৰাকৈ আছিল, কাৰণ পানীৰ কাৰণে ভালকৈ ডাক্তৰৰ বাৰান্দাত ৰেলিংখন দেখা পোৱা নগৈছিল। The doctor and মণি বাইদেউ heaved a sigh of great relief. ডাক্তৰ আৰু মণি বাইদেৱে তেতিয়াহে সকাহ পাইছিল। Step into the boat, sir and বাইদেউ. খগেন stretched out his hand towards বাইদেউ. খগেনে মণি বাইদেউলৈ হাতখন মেলি দি কৈছিল, ছাৰ আৰু বাইদেউ নাৱত উঠক। The doctor was helped into the boat. ডাক্তৰজনক সহায় কৰি নাৱত উঠোৱা হৈছিল। মণি বাইদেউ was greatly scared to step into the boat rocking in the water. পানীত নাচি থকা নাওখনত উঠিবলৈ মণি বাইদেৱে বৰ ভয় খাইছিল। She was also helped into the boat. কিবাকৈ সহায় কৰিহে তেওঁক নাৱত উঠোৱা হৈছিল। Two of the doctor's men also got into the boat. ডাক্তৰৰ লগত থকা কাম কৰাৰ মানুহ দুজনকো নাৱত উঠোৱা হৈছিল। We have to go upstream for some time, Khoghen told his doctor. খগেনে ডাক্তৰক কৈছিল, আমি অলপ সময় সোঁতৰ বিপৰীতে যাব লাগিব। The boat was now quite heavy with 6 persons in the doctor's bag, but it moved on steadily. নাওখন 6জন মানুহ আৰু তেওঁলোকৰ বেগেৰে গধুৰ হৈ পৰিছিল, কিন্তু ই জোৰেৰেই চলিছিল। Are you still scared, বাইদেউ? Domboru asked the doctor's wife playfully. ডম্বৰুৱে ডাক্তৰৰ পত্নীক ধেমালি কৰি এনেই সুধিছিল, বাইদেউ আপোনাৰ এতিয়াও ভয় লাগি আছে নেকি? She smiled. No, not when you two are around, she said. তেওঁ কৈছিল, তোমালোক দুজন থকাত কিহৰ ভয় লাগিব? The boat took a U-turn now. নাওখনে এটা U-turn লৈছিল। It began to move swiftly with the current.
এইবাৰ পানীৰ সোঁতত নাওখন জোৰেৰে চলিবলৈ ধৰিছিল। খগেন এণ্ড ডম্বৰু altered the course of the boat to negotiate a sharp fall. খগেন আৰু ডম্বৰুৱে সলনি কৰি নাওখন চম্ভালিছিল যাতে নাওখন এফলীয়া হৈ নাযায়। But the next moment, a strong undercurrent almost pulled at the boat like a magnet. কিন্তু পিছ মুহূৰ্ততে পানীৰ তলৰ সোঁতে চুম্বকৰ দৰে আহি নাওখনৰ তলত খুন্দা মাৰিছিলহি। Caught up in a whirlpool, the boat capsized, throwing everyone on board into the floodwaters. পানীৰ তলৰ সোঁতত মানে ঘুলিৰ দৰে অংশত নাওখন উল্টা খাই পৰিছিল আৰু সকলো মানুহ বয় বস্তু বানপানীত লুটি খাই পৰিছিল। Once again, Khoghen was quick to respond. আকৌ এবাৰ খগেনেই পৰিস্থিতি চম্ভালিব লগা হৈছিল। In the semi-darkness of the evening, Khoghen spotted Moni Baido's head popping in and out of the water as she was carried along by the current. সন্ধিয়াৰ কানিমুনি আন্ধাৰত খগেনে দেখা পাইছিল পানীৰ সোঁতে উটুৱাই নিয়া মণি বাইদেউৰ মূৰটো বানপানীত ওলোৱা সোমোৱা কৰি আছিল। An expert swimmer, Khoghen dashed towards her like an otter. পানীৰ এবিধ জলচৰ জন্তু হৈছে উড যি সাঁতোৰত উস্তাদ। সেই উডৰ নিচিনাকৈ খগেনেও সাঁতোৰত উস্তাদেই আছিলে। সি কি কৰিছিলে মণি বাইদেউৰ ফালে জাপ মাৰি দিছিলে পানীত, মানে মণি বাইদেউক বচাবলৈ। He caught her by the arm and helped her to keep afloat until they reached a mound above the floodwater. খগেনে মণি বাইদেউক বাহুত ধৰি সহায় কৰি বানপানীৰ মাজৰ পৰা অকণমান ওখ ঠাইলৈ সাৱধানে লৈ গৈছিল। The doctor was also rescued and carried to the mound. ডাক্তৰজনকো উদ্ধাৰ কৰি সেই পানীৰ মাজৰ ওখ টিলাটোলৈ লৈ যোৱা হৈছিল। Domboru and the two other men somehow managed to catch hold of the capsized boat that had almost been swept away. ডম্বৰু আৰু আন দুজন মানুহে কোনোমতে লুটি খাই যোৱা নাওখন পানীত উঠি যোৱাৰ পৰা যেনে তেনেহে বচাইছিল। They also managed to bail out the water with the tubs tied to the boat. সিহঁতে নাৱত বান্ধি নিয়া টাবেৰে বা বাল্টিৰ নিচিনা কিবা কিছুমানৰ সৈতে কি কৰিছিলে নাৱৰ পানীবোৰ বাহিৰলৈ পেলাই দিছিলে। The boys picked up the doctor and his wife and flung them into the boat. The crisis was over. ল'ৰা দুটাই ডাক্তৰ আৰু তেওঁৰ পত্নীক নাৱত উঠাইছিল আৰু সেই সময়ৰ যি সংকট আৰম্ভ হৈছিলে সেই সংকট শেষ হৈছিল। Khoghen, you have saved our lives, given us a new life. খগেন, তুমি আমাৰ জীৱনটো আজি বচালা আৰু তুমি আমাক এটা আজি নতুন জীৱন দিলা। We shall never be able to repay what you did today. তুমি আজি যিখিনি কৰিলা আমি কেতিয়াও তাৰ মূল্য পৰিশোধ কৰিব নোৱাৰিম। Exclaimed the doctor, patting Khoghen's back. খগেনৰ পিঠিত চপৰিয়াই ডক্তৰজনে এনেদৰে কৈছিল। মণি বাইদেউ touched his arm gently and said, Thanks, Khoghen. মণি বাইদেউ খগেনৰ হাতত ধৰি মৰমেৰে তাক ধন্যবাদ জনাইছিল। Sir, Khoghen said emotionally. এইবাৰ খগেনে আবেগিক হৈ ডাক্তৰক মাত লগালে। You remember my mom and I had visited you in hospital 3 or 4 times when she had a serious ailment. ডাক্তৰক মানে খগেনে ক'লে যে আপোনাৰ মনত আছেনে ছাৰ, মই এবাৰ মাৰ অসুখ হওঁতে মাৰ লগত আপোনাৰ ওচৰলৈ হস্পিটাললৈ 3-4 বাৰমান গৈছিলোঁ। Oh yes, I remember her. How is she now? হয়তো মোৰ মনত আছে, তেওঁ ভাল পাইছেনে? She is fine by the grace of God and your help. ভগৱানৰ কৃপা আৰু আপোনাৰ সহায়ত তেখেত বৰ্তমান সুস্থ। That's wonderful. What do they call you? Some prince? এইবাৰ ডাক্তৰজনে ক'লে যে বঢ়িয়া কথা। আচ্ছা, সকলোৱে তোমাক কি বুলি কয়? কিবা ৰাজকুমাৰ নেকি ন? এনেকৈ মানে খগেনক তেওঁ অলপ জুকোৱা নিচিনাকৈ কথাষাৰ কৈছিলে। The Prince of Panidihin reminded Domboru. ডম্বৰুৱে তেতিয়া মনত পেলাই দিছিলে যে নহয়, আমি তেওঁক Prince of Panidihin বুলি মাতোঁ, মানে পানীদিহিঙৰ ৰাজকুমাৰ। You are a real prince.
The doctor patted Khoggen's back once again with a smile. ডাক্তৰজনে হাঁহি হাঁহি খগেনৰ পিঠিত চপৰিয়াই কৈছিল, তুমি সঁচাকৈয়ে এজন ৰাজকুমাৰ। The bright moon lit up the muddy flood water like gleaming silver. বোকাৰে ভৰা বানপানীত জোনৰ পোহৰ পৰি ৰূপালী বৰণ লৈছিল। The boat bent its way towards the school building gracefully. নাওখনে কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ স্কুল বিল্ডিঙৰ ফালে আগবাঢ়িছিল। The doctor knew that he would be the only doctor in the newly set up relief camp. ডাক্তৰজনে জানিছিলে যে নতুনকৈ বনোৱা সাহায্য শিবিৰত তেওঁই একমাত্ৰ ডাক্তৰ হ'ব। সেয়ে তাত বহুত কাম ওলাব। But with Khoggen and the others around, there would not be many problems, thought the doctor. কিন্তু খগেন আৰু তেওঁৰ বন্ধুসকল থাকিলে তেওঁৰ তাত কোনো ধৰণৰ অসুবিধা নহ'ব। পাঠটো মই তোমালোকক অসমীয়াত বুজাই দিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাবা। থেংক ইউ।